ষ্টাৰ্ট কৰি দিছো আৰু দেই হাই ফ্ৰেণ্ডছ আমি যাম আজি বালাজী মন্দিৰ ব'লকচোন বালাজী মন্দিৰ কেনেকুৱা লাগে দেখাম এয়া আহি আছোঁ আমি স্কুটিত গুৱাহাটী টাউনত আহি ৰখি আছোঁ বহুত ৰাতি হৈ গ'ল এতিয়া যাম আৰু পিন্ধিব বহুত বেয়া পাওঁ কিন্তু কি কৰিম আৰু পিন্ধিবলগীয়া হৈ গ'ল কাৰণ টাউনততো আৰু হেলমেট নিপিন্ধাকৈ গ'লেতো পুলিচে ধৰিব ন সেইটো কাৰণে হেলমেটটো পিন্ধি ল'লোঁ আৰু গৈ আছোঁ এতিয়া এয়া দেখিছেনে এয়া হ'ল বালাজী মন্দিৰৰ গেটৰ ভিতৰৰ পৰা যিটো ৰাস্তা সেই ৰাস্তাটোদি আমি সোমাই আহি আছোঁ আৰু বেক চাইডে থকা সেইবোৰ মন্দিৰ হয় আমি এতিয়া স্কুটিখন কৰি লওঁ তাৰ পাছত আহি সোমাম আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ভিতৰত সোমাবৰ কাৰণে ইয়াতে ৰাখি দিছোঁ চেণ্ডেল আমি ভিতৰত সোমাই গৈ আছোঁ কিন্তু এটা ডাঙৰ কথা হ'ল কেমেৰা কৰা নোৱাৰিব মানে সৰুৰ পৰা ডাঙৰ এইজনৰ মানে হেৰি ন এই আৰু পাছফালে আছে বালাজী মন্দিৰৰ মানে ৰাতি যিটো পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ মোৰ কেমেৰাটো ফাটি গৈছে মানে স্পষ্টকৈ ভালদৰে ধৰিব পৰা নাই যদিও কিন্তু বহুত ধুনীয়া হয় ইয়াত কেমেৰা ভাল লগা নাই আমি এতিয়া যাওঁ মাৰি দিলে